নমস্কাৰ জনাইছোঁ সকলোকে আৰু অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ আৰু লগতে সকলোলৈকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু আজি মই বনাইছিলোঁ তেল পিঠা, গতিকে আহকচোন মই মোৰ তেল পিঠাকেইখন কেনেদৰে বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছে নহয়, মই কাছৰ যিটো আপোনাৰ কাপ আছিলে, ডাঙৰ কাপ, সেই কাপটোৰে মই 2 কাপ সম্পূৰ্ণকৈ চাউলৰ গুড়ি কৰি থৈ দিছিলোঁ আগতীয়াকৈ, আৰু আধা কাপ আপোনাৰ 2 কাপ আৰু আধা মানে চাউলৰ গুড়িখিনি লৈছোঁ। আৰু তাত লৈছোঁ মই আশীৰ্বাদ আটা লৈছোঁ মই আধা কাপতকৈ অকণমান বেছি। আৰু এনেদৰে মই আজি তেল পিঠা বনাম বুলি ভাবিছোঁ। এয়া গুড়িখিনি মই লগ কৰি ল'ম এতিয়া ভালদৰে, আৰু তাত মই এড কৰিম কিছু পৰিমাণৰ চুজি। এয়া মই আধাতকৈ অকণমান বেছি লৈছোঁ আপোনাৰ আটা গুড়ি, আৰু এতিয়া মই ইয়াত অকণমান মিক্স কৰিম চুজিটো আপোনালোকে অপশ্যনেল হয়, দিলে দিবও পাৰে নিদিবও পাৰে। আপোনাৰ আটা গুড়ি আৰু চাউলৰ গুড়িৰেও আপুনি তেলপিঠা খুব ধুনীয়াকৈ বনাব পাৰে। এয়া মই গোটেইখিনি দিলোঁ, আৰু এয়া মই কাটি থৈছিলোঁ আপোনাৰ গুড় আপোনাৰ 1 কাপ লৈছিলোঁ। গুড়খিনি আগত পগাব লাগিব, গতিকে মই গুড়খিনি আগতে জোখটো কৰি লৈছোঁ 1 কাপ, আৰু অকণমান মই বেছিকৈ লৈছোঁ। গুড় কিছুমানে বেছিও ব্যৱহাৰ কৰিব পাৰে, যিসকলে মিঠা বেছিকৈ খাই ভাল পায় তেওঁলোকে অকণমান বেছি পৰিমাণৰ গুড় ল'ব পাৰে, কোনো কথা নাই। যিহেতু সোৱাদটো সকলোৰে বেলেগ বেলেগ। আমাৰো অৱশ্যে ঘৰত মোৰ শহুৰ দেউতা আছে, দেউতাই অৱশ্যে মিঠা খাই ভাল পায়, যদিও তেখেতৰো বয়স হৈছে, গতিকে বহুত বেছি মিঠাও খুৱাব নোৱাৰে। সেইকাৰণে মই মিঠাটো অকণমান কম পৰিমাণে লওঁ। এয়া গোটেইখিনি মই কাটি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি মই গৰম কৰিম। এয়া মই এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে সৰু সৰু কৰি লৈ দিছোঁ, কাটিছিলোঁ যদিও। আৰু এতিয়া মই এইয়া গুড়খিনি কেৰাহীত দি প্ৰথমতে গৰম কৰি ল'ম, আৰু মই গুড়খিনি পগাবৰ কাৰণে প্ৰায় সেই একেই কাপটোৰে আধা কাপ পানী লৈছোঁ, আৰু এইখিনিত মই এতিয়া গুড়খিনি দি দিম। গুড়খিনি এতিয়া দি দিলোঁ। এইখিনি ধুনীয়াকৈ মিক্স হোৱালৈকে মই পগাই থাকিম, আৰু সেই যিখিনি আপোনাৰ গুড়ৰ পানী সেইখিনিৰে মই গোটেই চাউলৰ গুড়ি, আটা গুড়ি আৰু চুজিৰ গুড়িখিনি মিক্স কৰি ল'ব লাগিব। এয়া মই ধুনীয়াকৈ লৰাই দিছোঁ কেৰাহীখনত, দেখিছেনে? আৰু এটা কথা লক্ষ্য কৰিছে, এই গুড়খিনিৰ ওপৰত দেখিছেনে কিমান জাবৰ ওলাইছে? গতিকে সেইখিনি আপুনি এটা কাম কৰিব পাৰে, চেকি ল'ব, কিয়নো গুড়ততো জাবৰ থাকেই ন, আৰু কিছুমান গেৰগিৰীয়া গেট থাকে। গতিকে সেইখিনি ধুনীয়াকৈ চেকি লৈছোঁ মই এটা মগত, চেকি লৈ পেলাই এতিয়া মই গুড়খিনিত মিক্স কৰি ল'ম। এয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আপুনি মিক্সাৰটো চাই ল'ব, ধুনীয়াকৈ গোটেইখিনি ভালদৰে মিক্স হ'ব লাগিব। আপোনাৰ চাই ল'ব কিমানখিনি লাগে। এয়া মই মিক্স কৰি লৈছোঁ। এইখিনি বৰ্তমানলৈ হোৱা নাই, কিন্তু ইয়াত অকণমান আৰু দিব লাগিব। এতিয়া অকণমান মই ছ'ডা দিছোঁ পিঠাটো ফুলিবৰ কাৰণে। ছ'ডা নিদিবও পাৰে, কোনো কথা নাই। মই আগতেও বনাইছিলোঁ, ছ'ডা নিদিয়াকৈ বনাইছিলোঁ, কিন্তু এইবাৰ ভাবিছোঁ অকণমান বেছিকৈ ফুলিলে মনটো ভাল লাগিব, সেইকাৰণে অকণমান ছ'ডা মই মিক্স কৰি লৈছোঁ। খোৱা ছ'ডা হয়। আৰু তাৰপিছত এয়া ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ, লৰাই আছোঁ। বেছি সময় লৰাই থাকিব লাগিব, কিয়নো গোটেইখিনি যদি ফুটফুটীয়া হয়, মানে মাজত কোনো খালী জেগা থাকিব নোৱাৰিব। গতিকে মই এইখিনি ভালদৰে লৰাবৰ কাৰণে ডাইনিঙলৈ লৈ আহিলোঁ, আৰু তাত একদম ধুনীয়াকৈ লগ কৰি আছোঁ। এয়া দেখিছেনে? আপুনি গমেই পাই যাব বস্তুটো কিমানখিনি হ'লে পিঠাটো আপোনাৰ ভাল হ'ব। তাৰপিছত মই ধুনীয়াকৈ লৰাই আপুনি 2-3 ঘণ্টাৰ কাৰণে এইখিনি থৈ দিব, কিয়নো এয়া দেখিছেনে? এতিয়া মই ওলাই আনিলোঁ। এতিয়া এইখিনি বনাবলৈ পূৰা ৰেডি হৈ গৈছে। তাৰপিছত মই পিঠাখিনি বনাম। অকণমান সময় আৰু থৈ দিছোঁ। এইয়া তাৰপিছত মই তেলত দিলোঁ, দেখিছেনে? ফুলিছে বাৰু। এইটো প্ৰথম দিছোঁ, এইটো অকণমান শ্বেপটো বেয়া হৈ গৈছে, কোনো কথা নাই, কামত কেতিয়াবা ভুল হৈ যায়। তাৰপিছত মই আকৌ বনাম। তাৰপিছত এনেদৰে মই পিঠা গোটেইখিনি বনাই আপোনালোকক দেখাই আছোঁ বাৰু। এটা এটাকৈ বনাই আছোঁ, যিহেতু মই অকলে, গতিকে এফালে আপোনাৰ মোবাইলটোৰে মই ৰেকৰ্ডিঙো কৰিছোঁ, আৰু আনফালে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ইয়াত কিবা ভুল হ'বও পাৰে। আপোনালোকে বাৰু কেনেকৈ বনাই জনাবচোন দেই। মই এনেকৈয়ে বনালোঁ, একেবাৰে ধুনীয়া নহ'লেও কিন্তু চেষ্টা কৰিছোঁ। গতিকে চেষ্টাৰটো আৰু সীমা নাই, গতিকে চেষ্টা কৰি থাকিব লাগিব। আৰু বিহু বুলিতো আৰু এৰি দিব নোৱাৰে, মাঘৰ বিহু যিহেতু পালনটো কৰিবই লাগিব, নহ'লে কিহৰ অসমীয়া হ'লোঁ। গতিকে এইয়া দেখিছেনে? এইবাৰ ধুনীয়াকৈ ফুলিছে। এনেদৰে মই পিঠাকেইখন বনাই ল'লোঁ। এয়া দেখিছেনে? দেখিবলৈ খুব ধুনীয়া হৈছে। পিছে মই ট্ৰাই কৰি চাইছোঁ, খাবলৈ কিন্তু খুবেই সোৱাদ হৈছে। দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈ সিমানেই টেষ্টি আৰু নৰম হৈছে। আপোনালোকে এনেদৰে বিহুত এইবাৰ বনাই খাই চাব, আৰু যদি খাই ভাল লাগে মোক জনাবলৈ নিশ্চয় নাপাহৰিব।
আজিৰ ভিডিঅ'টো ইমানেই আগলৈ আকৌ নতুন ভিডিঅ'ৰ আপোনালোকৰ সৈতে দেখা হ'ম গতিকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু শেষত কৈ দিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম